নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল কিষাণুজ আসামলৈ। একদম চাকু তাকু লৈ আমি আমি 5 জন টোটেল গৈ আছো বতাগুলি পাহাৰ, মালেংগা পাহাৰ। সো চাওক, একদম মানে ইণ্টাৰেষ্টিং হ'ব মানে ব্লগটো। তো মজা ব্লগ, মানে মই কোনোদিন যাই পোৱা নাই, এনেকুৱা জায়গাত যাই আছো। সো ভাল লাগে। আৰু আমাৰ গাইড দিছে কৃষ্ণাৱে গাইড দি আছে। একদম পুৰা মানে কিবা যদি পাওঁ ন, কাটি চাটি লৈ আহিম। আহক আজি। তো চাওক, একদম মানে মজা জেগা এইটো। আমি কি পালো, এইটো গাৰোবস্তি। এয়া বতাগুলি গাৰোবস্তি। সুন্দৰ গাঁৱলীয়া পৰিৱেশত এটা সৰু সুৰা পুখুৰী এটা পালোঁ। ইয়াতে একদম পুৰা জাল তাল দি থৈ দিয়া আছে, মজা। তো মানে কি, ইয়াতে আমাৰ বতাগুলি গাৰোবস্তিত একদম মানে সম্পূৰ্ণ গাঁৱলীয়া পৰিৱেশটো পায়, মানে বহুত ভাল লাগে। আহিব, আপোনালোকে আহিব, কণ্টেক্ট কৰিব। কণ্টেক্ট কৰিলে আমি একেলগে লৈ আহিম। আৰু এটা বস্তু চাওক না, এইয়া আমি যে দেখা পাই আছো, এইখন পাহাৰখন মেঘালয় পাহাৰ। চ' ইয়াৰ এইখিনিৰ পৰা চব সিফালে মেঘালয়। আৰু আমি য'ত যাই আছো, ত' তাতেও তাৰে অলপমান আগতে মেঘালয় পায়। একদম পুৰা মানে জংঘল, এই জংঘলৰ মাজত আৰু আমি বন্ধু লগ পালো। ক'ত গ'ল? এহেঁতক লগ পালো, ভাল লাগিল। পুৰা একদম পুৰা হাঁহ চাহ লৈ আহিছে, পুৰা মানে পাৰ্টি হ'ব এওঁলোকৰ। আৰু এখন পাহাৰ পুৰা সম্পূৰ্ণ খতম আমি আহি। চ' আৰু কোনটো ৰাস্তাদি যাম? এইটো আকৌ এইটো ৰাস্তাদি যাম। চ' নেক্সট পাহাৰ ইয়াৰ পৰা ষ্টাৰ্ট, মানে এখন পাহাৰ খতম, এখন পাহাৰ আৰম্ভ। চ' এনেকুৱাকৈ মানে টোটেল আমি 4-5খনমান, কেইখন? তিনিখন পাহাৰ আমি উঠি যাম। চ' আহক, আগত দেখি কিবা হাতীও থকা বুলি শুনিছোঁ, গণেশ বাবা। আৰু এয়া আৰু এনেকুৱা মানে পাহাৰ, এইখন যিখন পাহাৰখন ছেকেণ্ড পাহাৰখন, এনেকুৱা পাহাৰ ন, ইমান থিয় ওখ, পূৰা ভাগৰ লাগি গৈছে। চ' মানে নোৱাৰা হৈছোঁ আৰু যাব, কিন্তু তথাপিতো চেষ্টা কৰিম, আপোনালোকক দেখুৱাই যাম। দেখা পাই আছে। চ' এইখন পাহাৰত যাম আৰু মোটামুটি 1-2 ঘণ্টাৰ বাট
চাওঁ কিমানটা বাজে এতিয়া বৰ্তমান টাইম হ'ল মানে 11:47 আৰু এয়া চাওক পুৰা মজা মজা আৰু আমি এটো ৰাস্তাৰে আহি এই ভিউটো পালো কি মজা ভিউ আৰু তলৰ ফালে চাওক আমি য'ত আছো তাৰ পৰা তলৰ ফালে চাওক আৰু এই ভিউটো চাওক ইয়াৰ পৰা পৰলে কি মজা ইয়াৰ পৰা যদি পৰে না আৰু ইমান জায়গা আহি এফালে ভিউটো দেখুৱালো আপোনালোকক আহক এতিয়া আমি তললৈ নামি যাওঁ আৰু ৰাস্তা দি এইটো ভিউ মই মিনমা কেমেৰা কৰিছে মিনমাক মই দেখাবলৈ অনুৰোধ কৰিছোঁ সেইটো ভিউ লৈ যাম একদম পুৰা ওপৰৰ পাহাৰৰ আৰু বহুত জায়গা যাব লগা আছে মোটামুটি আৰু 2 ঘণ্টা 3 ঘণ্টাৰ ৰাস্তা
আহি 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 আৰু অকণমান জাগা আছে তাৰপিছতে পাম আমাৰ মঞ্জিল দুটা শিৱ মন্দিৰ পালোঁ এয়া ছেকেণ্ড শিৱ মন্দিৰ আমি পাই গ'লোঁ তো আহক আগলৈ আগবাঢ়ি যাওঁ আৰু এটা কথা আমি বৰ্তমান যোনখিনি ঠাইত আছোঁ এইখিনি সম্পূৰ্ণ আৰ্মি এৰিয়া চাওক আপোনালোকে আৰ্মি এৰিয়া কেম্প পিছফালে মোৰ পিছফালে এয়া আৰ্মিৰ কেম্প আৰু আমি যাই আছোঁ ফাইনেলি আমি পাই গ'লোঁ সেই ভিউটো যিটো ভিউৰ কাৰণে আমি ইমান মানে দূৰ খোজকাঢ়ি আপোনালোক দেখাবলৈ আহি আছোঁ আৰু আমিও চাবলৈ আহি আছোঁ ভিউ চাওক আৰু আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ সকলোৱে চাই যাব মোৰ চেনেলটো লগতে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই আৰু কাষত থকা ঘণ্টা বটনটো দবাই দিব যাতে নতুন ভিডিঅ'বোৰ আহি থাকিলে আপোনালোকে আগতে পাই যায় চ' ইমানতে সমাপ্ত কৰিলোঁ বাই বাই